কিন্তু ওই যে চাওয়াটা আগে আগে তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ধনিত ভ্লগছ। তো বহুত দিন হ'ল ভিডিঅ' নেদোৱা, গতিকে আজি এখন দিম বুলি ভাবিছোঁ। আৰু আজি হ'ল লক্ষ্মী পূজা, তো সকলোৱে জানে। তো আজি লক্ষ্মী পূজাৰ অলপ কিবা কিবি দেখুৱাম। তো আমি এতিয়া যাম বজাৰত, তো বজাৰত গৈ আছোঁ, তো চাই থাকক। তো ফাইনালি গাইজ আহি পালোঁ আমি দোকান, আৰু ইয়াৰ পৰা আমি ল'ম। তো ফাইনালি গাইজ বজাৰ কৰি আহিলোঁ, আৰু বজাৰ কৰিবলগীয়া ইমানখিনি আছিলে, আৰু আগতে কৰিলোঁ বাকীখিনি। তো আগলৈ কি হয় চাই থাকক। তো গাইজ আমি এতিয়া গৈ আছোঁ ধানবাৰীৰ একদম মাজে মাজে গৈ আছোঁ, আৰু তিলৰ ফুল লাগে বোলে, গতিকে তিলৰ ফুল আনিব গৈ আছোঁ একদম ধানবাৰীৰ মাজত। তো গৈ আছোঁ ব্লক। আহি আহি পাই গ'লোঁ ফাইনালি তিলৰ গছবিলাক, এই যে সৰু সৰু গছ। তো ইয়াতে তিলৰ ফুল পোৱা যায়। এইফালে আমাৰ ভাইটি লৈ আছে। কিমানখিনি পালে চাওক। এতিয়াও হোৱাই নাই, অলপমান হৈছে। নাই, চববিলাক আগতে লৈ গৈছে। এইফালে আছে চাওক ভাইটি, এই যে এইটো তিলৰ ফুল পাই গ'লোঁ। সব শেষ কৰি দিছে। একদম পুৰা কিহৰ মাজত এইটো। গাইজ আমাৰ ফাইনালি পূজা আৰম্ভ হৈ গ'ল, আৰু মায়ে এতিয়া প্ৰসাদ দি আছে। তো চাই থাকক। গাইজ আমাৰ ফাইনেলি পূজা হৈ গ'ল, আৰু এতিয়া মায়ে প্ৰসাদ তুলিব অলপ পিছত। তো আমি বহি আছোঁ, আৰু এইফালে আছে আমাৰ ভণ্টিহঁতে। তো আমাৰ ভণ্টি আহিছে, এইফালে আছে সৰু ভণ্টি। তো একেলগে আছোঁ আমি। অলপ পিছত আমি প্ৰসাদ খাম। তো গাইজ কালিতো আছিলে লক্ষী পূজা, আৰু আজি হ'ল লক্ষী পূজাৰ মেলা, গতিকে আমি লক্ষী পূজাৰ মেলা চাবলৈ গৈ আছোঁ খোজকাঢ়ি খোজকাঢ়ি। বেছি দূৰ নহয়, আমাৰ ওচৰতে লক্ষী পূজা মেলা হয়। তো গৈ আছোঁ আমি খোজকাঢ়ি। ইফালে আছে আমাৰ বিদ্যা, একেলগে গৈ আছোঁ। তো ব্লগ চাই থাকক। তো ফাইনেলি গাইজ আহি আহি পাই গ'লোঁ মেলালৈ, আৰু তামাম ভিৰ লাগিছে। আৰু ইফালে আহি দেখোঁ গাইজ পুৰা ডান্স আৰম্ভ হৈ গৈছে। তো
আৰু ইফালে পুৰা একদম মানুহ ভিৰ হৈ গৈছে একদম জমা হৈ গৈছে ইফালে আমাৰ হ'ব ডান্স প্ৰতিযোগিতা আৰম্ভ